ঐ ব কেলা ঐ তই ইমান দিন ক'ত লুকাই আছিলি দেখাই নাই ঐ ৰাজ শুনচোন তোক যে ইমান ফোন মাৰি আছো নালাগে কিয় আৰু খবৰ পাতিয়ে নাই যে কিয় আবে কেলা শুন না ই কেলা মনত আছে নে ই যে কেলা তাম ভয় কৰিছিল ইয়াৰ পৰা মনত আছে না ই যে কেলা ৰাতি নিজৰ চাহটো দেখিলে ভয়তে মুতি দিছিল অ বে ঐ আজিকালি মুতৰা নাই তোৰ এইবিলাক আগৰ কথা আজিকালি ভয় নকৰোঁ দে নাই বে ঘৰৰ কিছুমান প্ৰব্লেম আছিল তাৰ কাৰণে যোৱা 3 মাহ ধৰি হোষ্টেলতে থাকিবলৈ ল'লোঁ তাতে একো ফোনৰো এলাও নাই তাকে ভাবিলোঁ তহঁতৰো খবৰ লওঁ কিছুদিনৰ ছুটীলৈ আহিলোঁ বাদ দে নাই এইবোৰ ঐ ৰাজ বোল আজি তোৰ ঘৰত বহুত দিন লগ পোৱা নাই তোক পাৰ্টি কৰিম তোৰ ঘৰত আবে কেলা মোক কিন্তু গাহৰি মাংস আৰু আৰএছ ফুল লাগিব বে সেই সব নহ'ব পলকে এটা ফোন কৰি চাওঁ ৰ ঐ কি কৰিছ নাই এনেই লগৰ লগত কথা পাতি আছো পিছে তই কি কৰি আছ নাই এই জাষ্ট কলেজৰ পৰা আহি ফ্ৰেছ হৈ বহিছো শুন না আজি নহয় কলেজত যদি কি হৈছিল জান কেইজনমান ল'ৰাই এনেকে চাইছিল তাৰমানে মোক মোৰ একদম চৰিয়াব মন গৈছিল নচৰালি কিয় নহ'লে মানে ভাবিছিলো বাদ দে না ঐ শুন না আজি যে মই মাংসৰ আঞ্জাখন ইমান টেষ্টিকৈ বনাইছিলো ন তই একদম কাহি চেলেকি খাব লাগিল হয় সদায় একেটা কথাকে কৈ থাকা কেতিয়াবা মাতি পাইছো জানো দিন দে কিয় ইমান টেনশ্যন লৈ আছ দে এতিয়া ৰাখো নহ'লে বাই ঐ যা বল ব'ল যাৱে ব'ল আবে কেলা ৰঙা মই যাই আছো আবে কেলা সিগুৰৰ কাম ঐ সোনকালে আজি তোৰ কাৰণে দেৰি হৈ গ'ল বে চাৰ্ট চেঞ্জ কৰিব গৈছিলো বে কি চাৰ্ট চাৰ্টকে থকা বে তোৰ সিগুৰৰ তাক লাগিছিল বে কেলা কি আন্ধাৰ চোন বে লাইটটো দিওঁ ৰ ক'ত যোৱা তই তহঁতে বচোন আহি আছো মই অলপ দে ঠিক আছে যা ঐ পল ফেনটো দে না ঐ ৰাজকোট গ'ল ঐ তেতিয়াৰ পৰাচোন দেখাই নাই ইয়াক এতিয়াচোন বাহিৰত যাবলৈ কৈ গৈছিলে অহা নাই নেকি নাজানো দেখাই নাইচোন তাক ভাত বনাব গৈছিল চাগে বল বল ভাত খাই আহোঁ চাওঁ মাংস প্ৰিপাৰেশ্যনটোৰ পৰা এইটো আৰএছটো আনিলে মুখত ময়ে মৰি আছো মোৰ পৰা মাংস খাত খাই থাক নিজৰ
লাইটটো ওপৰ না এই ৰাতি কোন আহিব পাৰে 12টা 12:30 বাজি গ'ল চাই আহোঁ নেকি নাই 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 কোনোবা আহে যদি ইহঁতেও শুয়ে গ'ল বাদ দে